নমস্কাৰ সকলোকে মোৰ ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। লাষ্টৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলো যে বিহু বুলি আমি জেঠাইৰ ঘৰলৈ গৈছিলো আৰু তাৰ পৰা সোনকালে আহিছিলো যেহেতু আমাৰ গাঁৱতো হুঁচৰি আছে আৰু ঘৰ আহি পাই দেখো যে এই হুঁচৰি পাৰ্টিটো আমাৰ ঘৰলৈ আহিছে। দেখিছেনে মাত্ৰ 4টা ল'ৰা ছোৱালী দি এটা পাৰ্টি। সিদিনা আচলতে মই এনেকৈ ৰিল চাই থাকোতে আপাৰ আছামৰ এটা হুঁচৰিৰ দল দেখিছিলো সৰু ল'ৰা ছোৱালীৰে। তাত কমেও 30টা ল'ৰা ছোৱালী আছিলে আৰু গোটেইখিনি মিলি এটা পাৰ্টি হৈ আহিছে আৰু আমাৰ ইয়াত হলেতো সিমানখিনি ল'ৰা ছোৱালী দি কমেও 10টামান পাৰ্টি হ'বই। বাৰু যি নহওক ভাল লাগিলে তেওঁলোক আহিলে আৰু আমি লাহেকে ওলালো আৰু হুঁচৰি গাবলৈ বুলি। আজি হুঁচৰি গাবলৈ ওলাওতে কি হ'ল, ৰাস্তাত গৈ থাকোতে আমাক নিউজ চেনেল এটাই পালে। তো তেওঁলোকেও ক'লে আৰু অলপ ইণ্টাৰভিউ ল'ব, তাৰ বাবে আমাক হুঁচৰি অলপ গাই শুনাবলৈ ক'লে, যিদৰে আমি কৰি আছো আৰু তাৰ পাছতে তেওঁলোকৰ লগত ইণ্টাৰভিউ বহুত সময় হ'ল, 1 ঘণ্টামান হৈ গ'ল। তাৰ পাছতহে আমি আচলতে হুঁচৰি গাবলৈ বুলি ওলালো। আগৰ দিনাখন যিকেইঘৰ মানুহত গোৱা হোৱা নহ'লে তেওঁলোকৰ ঘৰত গাবলৈ ওলাইছিলো আৰু আজি যিহেতু ৰাইজ গোপিনী দুইখিনি মিলিয়ে গাব, সেইবাবে চব গৈছে আৰু কিন্তু কি জমনি জানেনে, মানে প্ৰথম নামটো গাইছেহে, তেনেকুৱা গাই পেলাই সেই হ'বলৈ পাইছেহে, তেনেকুৱাতে আহিল নহয় ধাৰাসাৰ বৰষুণ। আৰু বৰষুণো এনেকুৱা, মানে ৰোৱাৰ নামেই লোৱা নাই। এয়া দেখিছেনে, একদম ধুমুহা বৰষুণ বিজুলী ঢেৰেকনি, একদম মানে মানুহবোৰ কোনো পধ্যে ঘৰলৈ যোৱাৰ উপায় নাই। তাৰ পাছত আৰু আমি সেই মানুহ ঘৰৰে যিখন বাৰান্দা আছিলে, মানে এক্সট্ৰাকে চালি এখন দিয়া আছিলে, তাৰ তলতে চবেই ৰৈ 2 ঘণ্টামান আমি তাতে ৰৈ আছো। বৰষুণ এৰাৰ নামেই নাই। আৰু এয়া চাওকচোন, যোনে যি পাৰে তাৰপিছত তেনেকৈ লৈ আহিছে। ভাইটিয়ে এয়া তালখন মূৰত লৈ আহিছে। ঘৰলৈ আহি দেখো মায়ে ভাত বনাই থৈছে, খালো আৰু আজিলৈ আহিছো বাৰু।